আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরকাতুহ। বিসমিল্লাহির রহমানির রহিম। গাইজ, আশা কৰিছোঁ মহান আল্লাহ তালাই আপোনালোকক ভালে ৰাখিছে। আৰু গাইজ, ময়ো ভালে আছোঁ। আজি এটা সৰু ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আশা কৰিছোঁ সকলোৱে লাষ্টলৈকে দেখিব। গাইজ, আল্লাহে কিয় গাহৰি মাংস খাবলৈ নিষেধ কৰিছে? মহান আল্লাহ তালাই পবিত্ৰ কোৰাণৰ 4টি ঠাইত গাহৰি মাংস খাবলৈ নিষেধ কৰিছে। যদি এজন ব্যক্তিয়ে একো উপায় নাপাই গাহৰি মাংস খাইছে, তেতিয়া তেওঁ নাফৰমান বা সীমালংঘনকাৰী হোৱা নাই। তেতিয়া তেওঁ কোনো উপায় নাপাই খাইছে, সেইকাৰণে তেওঁৰ কোনো পাপ নহয়। নিশ্চয় মহান আল্লাহ তালা অতি ক্ষমাশীল আৰু পৰম দয়ালু। সূৰা বাকাৰা আয়াত 173। এতিয়া আপুনি অলপ চিন্তা কৰক, অনুসন্ধান কৰক যে মাত্ৰ আল্লাহ পাকে নিষেধ কৰা এটা গছৰ পৰা খাদ্য খোৱাৰ বাবে আদম আলাইহিছ্ছলামকে জান্নাতৰ পৰা ওলাই দিয়া হৈছে। কিন্তু আমি এই গছৰ বিষয়ে একোৱেই নাজানো। আদমৰ কাৰণেও এই গছৰ বিষয়ে একো জনা প্ৰয়োজন নাছিল। অকল তেওঁৰ বাবে এইটোৱেই জনা যথেষ্ট আছিল যেন আল্লাহ তালাই না কৰিছে। ঠিক সেইদৰে আমাৰ বাবে আৰু প্ৰতিজন মুছলমানৰ বাবে এইটোৱেই জনা যথেষ্ট। ইয়াৰ উপৰি গাহৰি এটা লজ্জাহীন প্ৰাণী। গাহৰি মাংসৰ বিষয়ে বিভিন্ন বৈজ্ঞানিকসকলে ইয়াৰ অপকাৰিতা বৰ্ণনা কৰিছে। গাইজ, আমি এইটোৱেই জনা উচিত যেন আল্লাহ তালাই খাবলৈ নিষেধ কৰিছে। গাহৰিৰ মাংস খোৱাৰ ফলত ভিটামিনৰ বৃদ্ধি হয়, ফলত বহুত ডাঙৰ ডাঙৰ বেমাৰ হয়। তাৰ মাজত পেৰালাইচিছো আছে। সেইকাৰণে এজ এ মুছলিম হিচাপত আপুনি কেতিয়াও গাহৰি মাংস ভক্ষণ কৰিব নোৱাৰে। গাইজ, আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা সৰু এটা ইনফৰমেশ্যন পালে। আৰু এনেকুৱা ইনফৰমেশ্যনেল ভিডিঅ' পাবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, লাইক এটা কৰি দিব, আৰু ভিডিঅ'টো ভাল লাগিলে আপোনাৰ বন্ধু বান্ধৱীৰ ওচৰত শ্বেয়াৰ কৰি দিব। গাইজ, আজিলৈ ইয়ালৈ থাকক, ভালে থাকিব, সুস্থ থাকিব। আল্লাহ হাফিজ।